নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে খুবেই জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে কাইলৈ ঘোষণা কৰা হ'ব দিনৰ 9 বজাৰ লগে লগে ৰিজাল্ট হায়াৰ সেকেন্ডাৰী ৰিজাল্ট ঘোষণা কৰা হ'ব কাইলৈ পুৱা 9 বজাৰ লগে লগে আৰু ৰিজাল্টৰ এই প্ৰাককণত অসম চৰকাৰৰ তৰফৰ পৰা 10টা জৰুৰী ঘোষণা কৰা হৈছে কি 10টা জৰুৰী ঘোষণা কৰা হৈছে আপোনালোকক জনাই দিছো হায়াৰ সেকেন্ডাৰী ফলাফলক লৈ 10টা জৰুৰী ঘোষণা কৰিছে চৰকাৰখনে ফলাফলক লৈ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে কাইলৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব আৰু ঘোষণা কৰা হ'ল কেইবাটাও ৱেবছাইট লগতে এটা মোবাইল এপও মুকলি কৰা হৈছে 9 বজাৰ লগে লগে মুকলি কৰা হ'ব ৰিজাল্ট 16টা ৱেবছাইট মুকলি কৰা হৈছে 16টা ৱেবছাইট কি কি আপোনালোকক জনাই দিম শিক্ষা সংসদে ইতিমধ্যে তালিকা প্ৰকাশ কৰিছে এটা মোবাইল এপ ইতিমধ্যে মুকলি কৰা হৈছে নাম হৈছে উপলব্ধ প্লে ষ্টৰত গৈ আপোনালোকে পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব এই মোবাইল এপটো আৰু মোবাইল এপটোৰ লগে লগে পুৱা 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট লাভ কৰিব পাৰিব ইফালে কেইবাটা ৱেবছাইটো মুকলি কৰা হৈছে ahsec.assam.gov.in তৃতীয়টো হৈছে result.shiksha examresult.net exametc.com এনেদৰে 16টাকৈ ৱেবছাইট মুকলি কৰা হৈছে jagoranjuice.com assamresult.co.in ছাত্ৰছাত্ৰীসকলে জৰুৰী ছাত্ৰছাত্ৰীসকলে এইবিলাক নোট কৰি থব পাৰিব nikia.com iresult.in resultassam.nic.in লগতে assamjobalert.com এনেদৰে 16টাকৈ ৱেবছাইট মুকলি কৰা হৈছে আৰু 16টাকৈ ৱেবছাইট আৰু এটা মোবাইল এপৰ জৰিয়তে কাইলৈ পুৱা 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ ৰিজাল্ট লাভ কৰিব পাৰিব